মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ওচৰলৈ আজি মই প্ৰথম শ্ৰেণীৰ নতুন পাঠ্যক্ৰম পুথি ঝংকাৰ অধ্যায় 4 পাঠ নং 1 ৰং মনৰ ঢোল তাৰে কিছুমান প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। ক ৰংমনক ঢোলটো কোনে আনি দিছিল? ৰংমনক ঢোলটো দেউতাকে আনি দিছিল। খ ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল? ৰংমনে ঢোল বাওঁতে মাকে ভনীয়েকক কোলাত লৈ শুৱাবলৈ গীত গাই আছিল। গ সেই সময়ত আইতাক ক'ত আছিল? সেই সময়ত আইতাক চোতালত বহি আছিল। ঘ ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে মাকে কিয় মানা কৰিছিল? ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে ভনীয়েক শুই আছিল, সেইবাবে মাকে মানা কৰিছিল। ঙ ৰংমনে কি ভুল কৰিছিল? ৰংমনে বাৰে বাৰে ঢোলত হাত বোলাই আছিল। চোৱাচোন প্ৰথম চ গ উ তলবিয়া খ অন্তস্থ য় ৱাব্য উকাৰ। ইয়াত আমি কিছুমান শব্দ পালোঁ। গাওঁ আহা, চৰাইজনী অকণমানি, চকু দুটা সৰু, পিন্ধিবা নেকি চছমা তুমি ককাৰ দৰে বাৰু? এতিয়া আমি প্ৰথম চয়ে কিছুমান শব্দ পঢ়িলোঁ, হয়নে? এতিয়া আমি গৰে পঢ়িম। গৰম বতৰৰ গধূলি পৰত গৰখীয়াই গগনা বাই, গছৰ তলত গগন কপাই, গৰুৱে হেম্বেলিয়াই। খেলো আহা, ধিনিকি ধিন দাও, ধিনিকি ধিন দাও। প্ৰথম চ আখৰ ক'ত পাওঁ বিচাৰি চাওঁ। আমি এতিয়া প্ৰথম চ আখৰ ক'ত আছে বিচাৰোঁ আহা। চৰাই, চকু, চৰণ, চজিনা। তোমালোকেও এনেদৰে প্ৰেক্টিছ কৰিবাচোন। এয়া চোৱা, লিখো আহা ফুট লগ লগাই। প্ৰথম চ গ, এতিয়া আমি ফুট লগ লগাই লিখো আহা। গ এতিয়া আমি চাই চাই লিখো আহা।
এয়া কি ওলকবি তোমালোকে ওলকবি খাইছা হয়নে নিশ্চয় হয় ওলকবি ওলকচু খাই লাগে ভাল উৰে বাটে উৰ লৈ ঘাম যে ওলাল আমি এতিয়া উৰে শব্দ পঢ়িলোঁ উ আখৰ থকা শব্দটোৰ তলত ৰাইট চিন দিওঁ আহা ওলকবি চকৰি নাও ওজন গগনা আমি উ আখৰ থকা শব্দটোৰ তলত ৰাইট চিন দিওঁ এয়া ওলকবি ওজন প্ৰথমত কি আছে উ আছে খালী ঠাইত উ লিখি পঢ়ো আহা এইবোৰ খালী হৈ আছে দেখিছানে এতিয়া আমি সম্পূৰ্ণ কৰিব লাগিব এতিয়া পঢ়ো আহাচোন নাও ওচৰ উৰণি উঠৰ ওলকবি উকনি শিকো আৰু কৰোঁ আহা তোমালোকে এইখিনি ঘৰত প্ৰেক্টিছ কৰিবা লিখো আহা এয়া কি উ হয়নে এই উ ফুট দিয়া আছে এই ফুটবোৰত আমি লিখিব লাগিব অকণিসকল তোমালোকে এনেদৰে ঘৰত প্ৰেক্টিছ কৰিবাচোন